আৰু গাইজ ফাইনেলি এতিয়া আমি অগ্নিগড় পাৰ্ক আহিলোঁ আছোঁ পুৰা উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী মায়ানুগৰীলৈ আজি আকৌ স্মৃতি ঘূৰাই আনিব বিচাৰিছোঁ আপোনালোকৰ কাৰণে গাইজ ফাইনেলি আমি এতিয়া আহিছোঁ অগ্নিগড় পাহাৰ সেইয়া আৰু এতিয়া আমি টিকেট কৰি ল'ম ঠিক আছে টিকেট কাউণ্টাৰ টিকেট কৰিব লাগিব আৰু গাইজ ফাইনেলি আহি পালোঁ অগ্নিগড় পাহাৰ য'ত উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী আজিও স্মৃতি হিচাপে সকলোৰে মনত জড়িত হৈ আছে সকলোৱে গম পায় ইজনে সিজনৰ মুখত বুবু বাবা চলিয়েই থাকে আৰু এতিয়া মই গৈ আছোঁ টিকেট কাউণ্টাৰলৈকে আৰু টিকেটৰ দাম কিমান আপোনালোকক জনাম এতিয়া মই টিকেট কৰি আছোঁ আৰু আপোনালোকক চাই গৈ থাকক মই টিকেট লৈ ল'লোঁ টিকেট লৈছে আপোনাৰ এজনৰ 30 টকা কৰি তো আমি আছিলোঁ 6 জন তেনেকৈ 180 আৰু এতিয়া আমি টিকেট লৈ মেলি আৰু গৈ আছোঁ ওপৰলৈকে আৰু আপোনালোকে আহি থাকক আৰু আপোনালোকক দেখুৱাই যাম আজিৰ দিনটো কি কৰোঁ ক'ত যাওঁ আমি আৰু গাইজ ফাইনেলি মই টিকেট লৈ ল'লোঁ আৰু মোৰ প্ৰতিজন ছাত্ৰকে মই এখনকৈ টিকেটসমূহ বিতৰণ কৰি দিছোঁ যিহেতু চেকিং চলিব আৰু আমি সকলোৱে খুব নিষ্ঠা আৰু সততাৰে আমি নিজৰ উদ্দেশ্যসমূহক এইবাৰ যি প্ৰসিদ্ধ ঠাইসমূহক দেখুৱাবলৈ তেওঁলোকৰ পঢ়া শুনাত কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন অহাৰ বাবে আমি এতিয়া গৈ আছোঁ বলক তেতিয়াহ'লে ইমান বেছি ভাল লাগিছে আজি মই একদম ৰ'ব পৰা নাই আৰু আপোনালোককো দেখুৱাওঁ উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী আৰু ইয়াৰ বিশেষত্ব আমি সকলোৱে জানো বান ৰজাৰ জীয়ৰী উষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই অগ্নিগড় পাহাৰখনত তেওঁক ৰাখিছিলে ইতিমধ্যে জ্ঞাত সকলোৱে বান ৰজাৰ জীয়ৰী উষা শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধৰ প্ৰেমত হাবুডুবু আৰু আমি সকলোৱে এই যিহেতু উষাৰ সখীয়েক চিত্ৰলেখাৰ সহযোগত গন্ধৰ্ব বিয়াত কৰাই এইখন অগ্নিগড়তে তেওঁলোকক আবদ্ধ কৰি ৰাখিছিলে আৰু সেই প্ৰেম যুগমীয়া নান্দনিক স্বপ্নময় আৰু চিত্ৰময় আমি সকলোৱে গমেই পাওঁ পিছে চাকচোন মই দৌৰি গৈ আছোঁ আৰু সকলোৱে দৌৰি গৈ আছে আৰু ইমান সুন্দৰ মানে প্ৰাকৃতিক পৰিৱেশত সঁচাকৈ নিজকে বিলীন আৰু বান ৰজাই যিহেতু শিৱক সহায় কৰিবলৈ শিৱক মাতি আনি উষাক সহায় কৰিবলৈ তেওঁ অনুৰোধ জনালে আৰু এই শিৱই শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত শ্ৰীকৃষ্ণ আৰু শিৱ হৰিহৰ যুদ্ধত লিপ্ত হয় আৰু আমি সকলোৱে গমেই পাইছোঁ আৰু চাকচোন ইমান সুন্দৰ ফূৰ্তিকত মতলীয়া হৈ গৈছে আৰু মোৰ লগতে গোটেই ছাত্ৰখিনিও খুব মতলীয়া আৰু এই যে ইয়াতে পানী একদম তলৰ পৰা ওলায় মানে আৰু তেনেকৈ এতিয়া গৈ আছোঁ চাওক খুব ধুনীয়া একদম ওপৰত আৰু আপোনালোকে আহিব দেই এতিয়া গৈয়ে আছোঁ আপোনালোক আহি থাকক পুৰা গৈ আছোঁ এতিয়া আপোনালোক সকলোকে লৈ গৈ আছোঁ आज इतना खुश है सर পুৰা খুচ আৰু ইয়াৰ পৰাই নহয় ব্ৰহ্মপুত্ৰৰ বুকু একদম কাষতে আৰু কলীয়া ভোমোৰা দলংখনো দেখা পায় আৰু আপোনালোকক দেখুৱাম মই বলকচোন তেতিয়াহ'লে আকৌ ওপৰীয়া চিৰিৰে গৈ আছোঁ মই নিজে কি কৰিম কি নকৰিম একদম পূৰা আনন্দত মতলীয়া হৈ গৈছে আৰু দৌৰি গৈ আছে আৰু আপোনালোকক লৈ গৈ আছোঁ কিমান বেছি ভাল লগা আজিৰ এই মুহূৰ্তখিনি এয়াই জীৱন নহয় জানো সকলোকে পৰাপক্ষত সময় দিব পৰাটোৱে আৰু অসমখনতে ইমান ধুনীয়া ধুনীয়া ঠাইসমূহ আছে আৰু গাইজ অগ্নিগড়ত আহিছোঁ আপোনালোকক এটা কথা ক'বই লাগিব উষাৰ প্ৰেম কাহিনী অনিৰুদ্ধৰ লগত বান ৰজাৰ ছোৱালী যিহেতু উষা আৰু তেওঁক এই অগ্নিগড় পাহাৰখনত দেউতাকে তেওঁৰ প্ৰেয়সীজনক পাহৰি যাবৰ কাৰণে গোটেইখিনি মানে তেওঁৰ খেলা বস্তুৰ পৰা আদি কৰি খুব ধুনীয়াকৈ ফুলৰ পৰা ঝুলনাৰ পৰা সকলো সজাই থৈ দিছিল আৰু এয়া আছিলে আমাৰ মায়ানগৰ উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী তেজপুৰ আৰু গাইজ ইমান ভাল লাগি আছে আজি এইয়া হেপী ন চবে আহি কেনেকুৱা লাগিছে বঢ়িয়া একদম বেছি ভাল লাগিছে ইহঁতে হেপী হোৱাৰ কাৰণে গাইজ চাওক একদম ওপৰত আহিছোঁ এতিয়া ইয়া আৰু এইফালে বিশাল ধনৰাজ আৰু আপোনালোকক দেখুৱাইছোঁ সৌখন কলীয়া এটা কথা আপোনালোকক ক'ব লাগিব ইমানেই ফুৰিছোঁ আৰু পানী চাওক এইফালে পানী কিমান যে চেল মজা আয়া আৰু চাওকচোন এয়া আমি এতিয়া কাঠফুলাৰ তলত বহি আছোঁ খুব সুন্দৰ মুহূৰ্ত আৰু গাইজ আমি এতিয়া অগ্নিগড়ৰ পৰা এই ভিডিঅ'টো সামৰিম আৰু বাই বাই কোৱা বাই বাই আৰু আপোনালোকক কওঁ শেষত মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনে ক্লিক কৰি থ'ব যাতে পোনপ্ৰথমে ৰাতিপুৱা মোৰ ভিডিঅ'সমূহ পায় তো বাই বাই बाय बाय टाटा गुड बाय गया